সকল গুড মৰ্নিং সকলোকে আৰু আজি যেহেতু ৰবিবাৰ ঘৰতে আছোঁ ঘৰত থকাৰ কাৰণে ভাবিছোঁ কি এটা ছুটিকৈ এটা ভিডিঅ' এটা বনাই দিওঁ আৰু তে আজি ভিডিঅ'টো এইটোৱেই যে আজি ছানডে আৰু ছানডে দিনাখন আমাৰ গীৰ্জাঘৰত ছানডে স্কুল সৰু সৰু ল'ৰা ছোৱালীকেইটাৰ অহাৰ কাৰণে ছবি টবি শিকায় কিবা কিনি শিকায় আৰু তে ভাবিছোঁ সেইটোক লৈ এটা ভিডিঅ' বনাই দিওঁ আজি যিহেতু ৰবিবাৰ ঘৰতে আছোঁ আৰু গৰম বহুত পৰিছে হয়নে ঘৰত থাকি এটা ছানডে বুলি এটা ভিডিঅ' এটা বনাই দিওঁ তাকে অলপ যাওঁ বলকচোন সৰু সৰু ল'ৰা ছোৱালীকেইটা কিবা ছবি টবি আঁকি আছে তাকে অলপ দেখাওঁ আৰু চাওঁ এইটো আমাৰ গীৰ্জাঘৰ আপোনালোকে জানে চিনিও পায় যাওঁ অলপ ভিতৰলৈকে সৰু সৰু ল'ৰা ছোৱালীকেইটা কোনোবাই ছবি আঁকি আছে আৰু কোনোবাই মানে অলপ নাচ শিকি আছে চাব পাৰে এইফালে এইফালে কেইটামানে ছবি আঁকি আছে আৰু এইফালে কেইটামান ডেন্স শিকাই আছে এইটো ভণ্টি মোৰ আৰু সেই আগত বগা গেঞ্জি পিন্ধি থকাটো মোৰ ল'ৰা চামুৱেল আমাৰ গীৰ্জাত এইটো হৈছে সৰু ল'ৰা ছোৱালীকেইটা ছানডে স্কুল ছানডে সৰু সৰু ল'ৰা ছোৱালীবিলাক শিকায় মানে ধৰি লওক ছবি শিকোৱা গান ডেন্স শিকায় আৰু তাৰপিছত 11টা মানৰ পৰা আমাৰ এইটো জানে সকলোৱেতো গীৰ্জা চাৰ্চ হ'ব গীৰ্জা হ'ব আৰু বাকীখিনি দেখাই আছোঁ তে চাই থাকক এই ভিডিঅ'টো এতিয়া বৰ্তমান মণিকাই আণ্ডা ফ্ৰাই কৰিল কণী ভুজিয়া কৰিল অকলে খা এইটোত একো নাই এই আণ্ডা কণী ফ্ৰাই কৰিল ৰাতিৰে দালি আছে আৰু ৰাতিৰে বইল কণীও আছে আজি দিনটো এই আৰু দুপৰীয়া ভালকৈ খাম বুলি ভাবিছোঁ আৰু গীৰ্জা চিৰ্জা কৰি এইটো মোৰ ল'ৰা চামুৱেল সি এনে নাহে গীৰ্জাত কিন্তু আজি আহিছে বেলেগ কাৰণত পিছত দেখাম কাৰণটো কি চামুৱেল এইটো এই সকলোবোৰ চেয়াৰ মানুহ আহিব 11টা বজাত এতিয়া 10টা বাজিল আৰু 1 ঘণ্টামানৰ ভিতৰত গোটেই মানুহ আহিব এইফালে মোৰ দেউতা পূৰা কাপোৰ কানি পিন্ধি ৰেডি আজি ছানডে কাৰণে পূৰা বগা চাৰ্ট কলা পেণ্ট পিন্ধি পূৰা ৰেডি হৈ আছে আৰু ক'ত আছে চিপছ এতিয়া
এতিয়া পোৱালিকেইটাক গিজা চেঞ্জ হ'ল সৰু ল'ৰা ছোৱালীৰ এতিয়া চবকে কেক আছে চিপছ আছে দে খোল 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 মানে এই গিফ্টটোৰ কাৰণে সকলোৱে প্ৰাৰ্থনা কৰিব পোৱালিকেইটাই গোটেইকেইটা ভণ্টিৰ লগত মানে এইটো বেলেগে দিয়ে আৰু চিপছ কেক মানে কিবা কিনি আছে সেইকাৰণে আমি সকলোৱে পোৱালিকেইটাৰ ওপৰত গোটেই প্ৰাৰ্থনা কৰিব তাৰপিছত বস্তুটো খাব প্ৰভু যিশু এই খোৱা বস্তু তুমি খুচি কৰা আৰু মানে খোৱা বস্তুটো সেইকাৰণে প্ৰাৰ্থনা কৰা যায় যাতে যদি কেতিয়াবা পেকেটটোৰ ভিতৰত বেয়াও থাকে খালেও যাতে কোনো পেটত অনিষ্ট নকৰে সেইকাৰণে প্ৰাৰ্থনা কৰা যায় আৰু খোল খোল এতিয়া খোল পেকেট খোল দে আৰু দে এইটো ল ইয়াক দিছে এই গীতাত নাহে আজি সি এই খাব পাম বুলি আজি আহিছে সি নহয় নাহে এইটো ল'ৰা মোৰ সি অলপমান দুষ্ট হৈ গৈছে এই খাব পাম বুলি এই দেখিছে কেনেকৈ কোবাইছে সি কেক খাব পাম বুলি সি আজি আহিছে নহ'লে নাহে কোনো দিন আৰু আমি চাম আজি এইটো কেতিয়া ড্ৰয়িং হয় আজি নেকি না আগৰ এই আগতে সিহঁতে ড্ৰয়িং কৰিছিলে আজি সিহঁতক ড্ৰয়িং কপিবোৰ দিছে মানে কোনে কিমান মাৰ্ক পাইছে আৰু মানে সেই ইমানখিনি ভাল নহয় তথাপিও আৰু যিখিনি লিখিছে সেইটো নাম্বাৰ দিয়া যায় সেই নাম্বাৰ মতে সিহঁতক আজি মানে এইটো যোৱা ছানডেৰ আগৰো হৈ চাগে একেলগে আজি সিহঁতক নিজৰ কপিবোৰ দি আছে আৰু চেছ ইয়াক দিলে নে নাই ইয়াক নিদিলে দেখোন বেগত ৰাখিছা এই বেগত ৰাখি থৈছে এতিয়া সৰু ল'ৰা ছোৱালী যেতিয়া চেঞ্জ হ'ল আৰু যিসকলে আগৰ ছানডেত এনেকুৱা আৰ্ট কৰিছিলে কাগজবোৰত যাৰ পালে সিহঁতে লৈ ল'লে বাকীখিনি ইয়াতে আছে সিহঁতে নেক্সট ছানডে আহিলে লৈ ল'ব আৰু বাকীকেইটা আজিৰ কাৰণে সিহঁতৰ ছুটি এতিয়া টাইম হ'ল 10:15 হ'ল এতিয়া সকলোৱে গ'ল আস্তে আস্তে কিয় ভাত নাখা নেকি এয়া আহিছে মোৰ ল'ৰা ভাত খাব বিচাৰিছে কিয় ভাত খুৱাই দিব ভাত নাখায় অকল চিপছে খাব হাই কৈ দে এইবাৰ মুখেদি কৈ দে হাই আজি মুখেদি নকয় বোলে অলপমান টেনশ্যন হৈ আছে মাকে তাক ভাত খুৱাব আৰু পোলাওকে ভাবি আছে তে বন্ধুসকল সৰুকৈ ভিডিঅ' এটা যিহেতু কৰিলোঁ তে এই ভিডিঅ' মই ইয়াতে সামৰিব ধৰিছোঁ আজি ছানডে বুলি সৰু ল'ৰা ছোৱালীৰ কাৰণে এটা ভিডিঅ' বনালোঁ আৰু মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে নহয় মানে সৰু ল'ৰা ছোৱালীৰ এটা ভিডিঅ' বনালোঁ মানে ছানডে দিনাখন কি কৰে কি নকৰে সেইটো গম পালে আৰু জানেও বহুতেও জানে যে ছানডে থাকে তেনেকুৱা ছানডে স্কুল সৰু ল'ৰা ছোৱালীবোৰৰ চিলড্ৰেন মিনিষ্ট্ৰি বুলি কৈ থাকে তে বন্ধুসকল এই ভিডিঅ' ইয়াতে আঁকিবাৰ কৈছোঁ ইয়াতে সামৰি দিছোঁ আৰু যদি মোৰ চেনেলটোত কোনোবাই নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ ছাবস্ক্ৰাইবাৰ সিহঁতে কমেণ্ট শ্বেয়াৰ লাইক কৰি দিব তে বন্ধুসকল ধন্যবাদ দিছোঁ এই ভিডিঅ' আপোনালোকে চাই থাকক